নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মুভিং টুৱাৰ্ডছ ডিজিটেললৈকে স্বাগতম জনাইছোঁ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা এখন জৰুৰী নোটিছ প্ৰকাশ কৰা হৈছে। LP আৰু ME স্কুলৰ শিক্ষকসকলৰ বাবে 6 ছেপ্টেম্বৰ তাৰিখৰ পৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। তাক লৈ এক বিশেষ নোটিছ প্ৰকাশ কৰা হৈছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এইখন হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ নোটিছ আৰু এইখন প্ৰকাশ পাইছে 4/9/2024 তাৰিখে। ইয়াত উল্লেখ কৰা হৈছে 26/12/2023 তাৰিখে প্ৰকাশ পোৱা এডভাৰটাইজমেণ্ট অনুসৰি অৰ্থাৎ DEEৰ তৰফৰ পৰা LP আৰু ME স্কুলৰ কাৰণে 26/12/2023 তাৰিখে যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, সেই এডভাৰটাইজমেণ্টত প্ৰকাশ পোৱা এডভাৰটাইজমেণ্ট অনুসৰি তাত যিসকল শিক্ষকৰ কাৰণে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, সেই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কাৰণে ফিজিকেল ভেৰিফিকেশ্যন 6 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। অৰ্থাৎ 23/12/2023 তাৰিখে কালচাৰেল, স্পৰ্টছ আৰু NCCৰ কাৰণে বিশেষ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে আৰু সেই শিক্ষকসকলৰ কাৰণে যি ফিজিকেল ভেৰিফিকেশ্যন 6 ছেপ্টেম্বৰ 2024 তাৰিখে 11:30 বজাৰ পৰা 5:30 বজালৈকে অনুষ্ঠিত হ'ব। আৰু ক'ত অনুষ্ঠিত হ'ব? কনফাৰেন্স হল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা। অৰ্থাৎ কাহিলীপাৰাত তেওঁলোকৰ ফিজিকেল ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। তাৰ কাৰণে তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰ যি আছে, সেই সমস্ত নথিপত্ৰৰ সৈতে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি কাহিলীপাৰা যি অফিচ আছে, অফিচত তেওঁলোকক উপস্থিত হ'বৰ কাৰণে কোৱা হৈছে। লগতে এইটো কথা কোৱা হৈছে তেওঁলোকৰ যিসকল কেণ্ডিডেটৰ লিষ্ট যদি তেওঁলোকে চাব বিচাৰে, DEEৰ যি অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ লিষ্ট পাব্লিছ কৰা হৈছে। ইতিমধ্যে তেওঁলোকৰ লিষ্ট DEEৰ তেওঁলোকৰ চাব পাৰিব। গতিকে DEEৰ তেওঁলোকৰ লিষ্ট তেওঁলোকে চাই নিৰ্দিষ্ট সময়ত অৰ্থাৎ 6 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে নিৰ্দিষ্ট সময়ত গৈ কাহিলীপাৰাত অৱস্থিত DEEৰ অফিচত উপস্থিত হ'বৰ কাৰণে জনোৱা হ'ল। গতিকে ছাৰ বাইদেউসকল, আপোনালোকৰ যিসকলে 26/12/2023 তাৰিখে পাব্লিছ হোৱা LP আৰু ME স্কুলৰ বাবে কালচাৰেল, স্পৰ্টছ আৰু NCCৰ বাবে যি পোষ্ট আছিলে, তাত আপোনালোকে এপ্লাই কৰিছিলে। গতিকে তাত আপোনালোকে এই লিষ্টখন আপোনালোকে DEEৰ অফিচিয়েল ৱেবছাইটত গৈ চাই লওক। আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ বাবে প্ৰকাশ পোৱা এই এডভাৰটাইজত যদি আপুনি এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপুনি 6 ছেপ্টেম্বৰ 2024 তাৰিখে কি কৰিব লাগিব? ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে নিৰ্দিষ্ট ভেন্যুত গৈ উপস্থিত হ'ব লাগিব 6 ছেপ্টেম্বৰ তাৰিখে 11:30 বজাত। ধন্যবাদ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।